জন্ম হোৱাৰ পৰা আজিলৈকে আপুনি কিমান যে কথাই ভাবিলে, কিন্তু কেতিয়াবা ভাবি চাইছেনে আপুনি জন্মলাভ কৰা এই পৃথিৱীখনৰ জন্ম কেনেদৰে হৈছিল? আজিৰ পৰা প্ৰায় 4.5 বিলিয়ন বছৰৰ আগতেই পৃথিৱীখনৰ সৃষ্টি হৈছিল। সেই সময়ত আকাশত সিঁচৰিত হৈ থকা ধূলিকণা আৰু বিভিন্ন গেছ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত একগোট হ'বলৈ ধৰিছিল আৰু এসময়ত প্ৰচণ্ড শব্দ কৰি ই বিস্ফোৰিত হৈছিল। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা টুকুৰাবোৰৰ এক বৃহৎ অংশই সূৰ্যৰ সৃষ্টি কৰিছিল। বাকী সৰু সৰু টুকুৰাবোৰ একোটা থোপলৈ ৰূপান্তৰ হৈ সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ লৈছিল আৰু এনেকৈয়ে সৌৰজগতৰ সৃষ্টি হৈছিল। সেই সময়ত সূৰ্যক প্ৰদক্ষিণ কৰি থকা আমাৰ পৃথিৱীখনৰ চাৰিওফালে কেৱল জ্বলন্ত লাভাহে আছিল, যাৰ তাপমাত্ৰা আছিল প্ৰায় 1200 ডিগ্ৰী চেলছিয়াছ। সময় অতিবাহিত হৈছিল আৰু এসময়ত 15 কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগত অহা থিয়া নামৰ এটা গ্ৰহই পৃথিৱীখনক খুন্দা মাৰিছিল। এই সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা কিছু টুকুৰা মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত একগোট হৈ পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ লৈছিল আৰু এনেকৈয়ে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৃষ্টি হৈছিল। ইফালে মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৃথিৱীৰ উত্তপ্ত পদাৰ্থসমূহ কেন্দ্ৰলৈ সংকুচিত হ'বলৈ ধৰিছিল আৰু পৃথিৱীৰ উপৰিভাগ ক্ৰমান্বয়ে চেঁচা হ'বলৈ লৈছিল। এই সময়ছোৱাত বহুতো সৰু ডাঙৰ উল্কাপিণ্ডই পৃথিৱীখনক আঘাত কৰি আছিল। কিছুমান বিজ্ঞানীয়ে ক'ব খোজে পানী আৰু খনিজ পদাৰ্থসমূহ এই উল্কাপিণ্ডসমূহেই পৃথিৱীলৈ লৈ আহিছিল। ইফালে জ্বলন্ত লাভাসমূহৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইড, মিথেন, এমনিয়া, নাইট্ৰজেন ইত্যাদি গেছে পৃথিৱীৰ বায়ুমণ্ডল সৃষ্টি কৰিবলৈ ধৰিছিল। পৃথিৱীৰ তাপমাত্ৰা লাহে লাহে কমি গৈ বৰষুণ হ'বলৈ ধৰিছিল। কেইবা বছৰৰ নেৰানেপেৰা বৰষুণৰ ফলত উল্কাপিণ্ডসমূহে সৃষ্টি কৰা গাঁতসমূহ পানীৰে ভৰি পৰিছিল। এইবোৰ পিছলৈ সাগৰ মহাসাগৰলৈ ৰূপান্তৰ হৈছিল। ক্ৰমান্বয়ে শীতল হৈ অহা পৃথিৱীখনত পানী আৰু বিভিন্ন গেছ উপলব্ধ হোৱাৰ ফলত পৃথিৱীত এককোষী জীৱৰ সৃষ্টি হৈছিল, যিবোৰে সূৰ্যৰ পোহৰৰ সহায়ত খাদ্য প্ৰস্তুত কৰিছিল। পৰৱৰ্তী সময়ত এনেধৰণৰ প্ৰক্ৰিয়াসমূহৰ পৰাই অক্সিজেন গেছৰ সৃষ্টি হৈছিল। এই অক্সিজেনে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি অজন গেছৰ সৃষ্টি কৰিছিল। অজন গেছে পৃথিৱীৰ উপৰিভাগত অজন স্তৰৰ সৃষ্টি কৰি সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা দিছিল, যাৰ ফলত পৃথিৱীত উদ্ভিদ আৰু অন্য জীৱৰ সৃষ্টি হ'বলৈ আৰম্ভ হৈছিল। ইয়াৰ পিছতো আকৌ কিছু উল্কাপাতৰ দৰে পৰিঘটনাৰ ফলত পৃথিৱীখনত জীৱৰ বিনাশ আৰু বিকাশৰ প্ৰক্ৰিয়াটো অবিৰতভাৱে চলি আছিল আৰু এনেদৰেই কালক্ৰমত আমাৰ পৃথিৱীখনে আজিৰ এই বিনন্দীয়া ৰূপ লাভ কৰিছিল। বন্ধুসকল, এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি জ্ঞানৰ জগতখনত সোমাই পৰিব। ধন্যবাদ বন্ধুসকল। মোৰ নাম হ'ল ধীৰাজ আৰু চাই থাকিব জ্ঞানৰ গেৰাজ।